এই শালিকী চৰাই পোৱালিটো আমাৰ চোতালতে পৰি আছিলে। মাকহঁতে উৰুৱাইছিলে নে কাউৰীয়ে নিছিলে নে গম নেপাওঁ। মাককেইজনীয়ে খুব চিঞৰি আছিলে, কিন্তু উৰুৱাই নিব পৰা নাই। দুখ পালে পোৱালিটো পৰি আহিলে নেকি। এতিয়া মই এই চৰটোৰ ওপৰতে থৈ দিছোঁ। আকৌ মাকহঁতক উৰি থকা দেখিছোঁ ওপৰে ওপৰে। দেখা পালে মানে আকৌ উৰুৱাই লৈ যাব। বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আজি আকৌ আৰম্ভ কৰিছোঁ ভিডিঅ'টো। বহুত দিন দিয়া নাছিলোঁ, যিহেতু বতাহ বৰষুণ দি আছিলে আৰু ছোৱালীজনীও পৰীক্ষা চলি আছিলে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আপোনালোকৰ ভিডিঅ' চোৱা নাছিলোঁ। আজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ। আপোনালোকৰ ভিডিঅ' চাম, আশা কৰিছোঁ চাব শেষলৈকে। আজি বনাবলৈ লৈছোঁ কচুথুৰি আৰু কণ বিলাহী। এতিয়া কণ বিলাহীখিনি মই বাছি লৈছোঁ ভালদৰে, আৰু কণ বিলাহী আৰু কচুথুৰি পাতত দিম আজি। এতিয়া এই পাতখন সেকি লৈছোঁ। সেকি ল'লে মানে ফাটি নাযায়, সেইটো কাৰণে পাতখন সেকি লৈছোঁ। আৰু কলপাতো বেছিকৈ পাবলৈ নাই, অকণমান পালোঁ, তাকে ইয়াতে বান্ধিম। বান্ধি পেলাই কেৰাহীত বহুৱাই পাতত দি দিম। আৰু কচুথুৰি হয়তো আপোনালোকেও বনায়, ধুনীয়া ধুনীয়াকৈ বনাই দেখুৱাই থাকে। মইনো কেনেকৈ বনাওঁ তাকে অকণমান দেখুৱাওঁ কেনেকৈ বনাওঁ। আৰু এতিয়া মই আদা নহৰু পিচি ল'লোঁ আৰু এনেকৈ দি দিছোঁ। বিলাহী আদা নহৰু জলকীয়া পিচি লৈ পেলাই একেবাৰে লগতে দিয়ে দিছোঁ। এতিয়া এয়া চাওক, এনেকৈ বান্ধি ল'লোঁ। কেৰাহীখনত তেল অকণমান দি লৈছোঁ, পাতখন লাগি নধৰিবৰ কাৰণে তেল অকণমান দি সানি লৈছোঁ কেৰাহীখন। আচলতে কেৰাহীখনো বহুত পুৰণা কেৰাহী হয়। কচু পাতত দিবলৈ হ'লে এনেকুৱা পুৰণা কেৰাহী এখনেই লৈ ল'লে ভাল হয়। আৰু এতিয়া কেৰাহীখনতে বহুৱাই দিছোঁ কচুখিনি। এতিয়া আধা ঘণ্টামান কাৰণে ঢাকি থৈ দিম। এনেকৈ ঢাকি থৈ দিছোঁ। আৰু পাতখনতো মই তেল সানি লৈছোঁ দেই, ক'বলৈ পাহৰিলোঁ। এয়া চাওক, একেবাৰে আধা ঘণ্টা পিছত লুটিয়াই দিছোঁ এনেকৈ। আৰু সময় লাগে অলপ এনেকৈ যদি পাতত দি খাবলৈ হ'লে। জুইত পাতত দিলেতো আৰু বেছি সময় লাগে। এনেকৈ যদি কেৰাহীত দিলে ইমান লেতেৰাও নহয় আৰু অলপ কম সময়তো হৈ যায়। এয়া চাওক, আৰু আধা ঘণ্টাৰ কাৰণে ঢাকি থওঁ। বন্ধু বান্ধৱীসকল, আজি আৰু এটা বস্তু মই বনাবলৈ ৰেডি কৰিছোঁ। আজি দোল বন কয় নে দোন বন কয় এইটো মই নাজানো, আপোনালোকে খাই পাইছে নাই। আমি কিন্তু খাই পাইছোঁ, কিন্তু বহুত দিন হ'ল খোৱা নাই। টোপনি ধৰে বুলি কয় এই বস্তুটো, দোল বনটো বনাই খালে। কিন্তু মোৰ যিহেতু টোপনি কম, সেইকাৰণে ভাবিছোঁ বনাই খাওঁ আজি। আপোনালোককো দেখুৱাওঁ কেনেকৈ বনাই খাওঁ। আৰু লগতে এয়া আলু দিছোঁ 2টা। এয়া চাওক, বহুত দিন হ'ল, বহুত দিনৰ মূৰত বনাই খাম আজি। আপোনালোকে খাই পাইছে নাই জনাবচোন বাৰু। চফাকৈ ধুই ল'লোঁ আৰু কাটি ল'লোঁ এয়া মিহি মিহিকৈ। আৰু তেলটো অকণমান বেছিকৈ লাগিব যেন লাগিছে, অলপ শুকান শুকান। এয়া চাওক, লগতে পিঁয়াজো কাটি ল'লোঁ। আৰু এইফালে কেৰাহী পাতিয়ে ল'লোঁ, তেল দি ল'লোঁ। এইফালে হৈছে এয়া কচু পাতত দি আছোঁ। এয়া চাওক, সিজিলেগৈ আৰু বেছি সময় নালাগে। দোন ভাজিখিনিত অকণমান নিমখ, অকণমান হালধি, লগতে অকণমান আদা নহৰু জলকীয়া অকণমান দি দিছোঁ। তো এইফালে চাওক, একেবাৰে সিজিয়ে গ'ল আৰু কচুথুৰি একদম পূৰা 40 মিনিটমান লাগি গ'ল। আৰু এয়া পানী ওলায়ে আছে।
এই পানীখিনি ওলাই যোৱাৰ পাছত হৈ গ'ল আৰু এইফালে ভাজিও হৈ গৈছে। এয়া চাওক একদম ধুনীয়াখিনি হৈছে, খুব ধুনীয়া টোপনি আহিব খালে। আৰু কচুথুৰিটো ক'বই নালাগে, এনেকৈ পাতত দি খালে খুব ধুনীয়া হয়। মই পাতৰ পৰা উলিয়াই দিলোঁ, এয়া চাওক সিজি গ'ল, একদম ধুনীয়াখিনি হৈ গৈছে। বিলাহী, আদা, নহৰু, কচু গোটেইখিনি একেলগতে দি দিলোঁ, সিজিয়ে গ'ল। এতিয়া মই মিঠাতেল অকণমান দি, কেঁচা মিঠাতেল অকণমান দি সানি লওঁ। আৰু বহুত ধুনীয়া লাগে, এনেকৈ বনাই খালে খুব ভাল লাগে খাবলৈ। বন্ধু বান্ধৱীসকল, আজি ৰেচিপিটো এনেকৈ বনালোঁ, একেবাৰে সাধাৰণভাৱে কচু পিটিকা বনালোঁ। খুব ধুনীয়া লাগে খাবলৈ এনেকৈ কচু পিটিকা বনালে। বাতিতে সজাই ল'লোঁ আৰু এইফালে হৈছে ইয়াৰ দোলবনৰ ভাজি। খুব ধুনীয়া হৈছে আৰু ভাল লাগিব যেন লাগিছে খাবলৈ। আৰু আপোনালোককো দেখুৱালোঁ কেনেকৈ বনালোঁ। আৰু বন্ধু বান্ধৱীসকল, যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব। লগ পাম, আকৌ আহিম পুনৰ নতুন এটি ভিডিঅ'লৈ। আজিলৈ ইমানতে থৈছোঁ।